কাৰণ সেই ফোনটোলৈ ফোন কৰিলেতো নাপায়, কেতিয়াও সেইটো ফোনত ফোন নালাগে। তাৰপিছত আৰু সি মোক বহুত সময়ৰ পিছত কৈছে বোলে পুলিচৰ ওচৰলৈ যোৱাৰ আগতে বোলে আমি বোলে বিচাৰোঁগৈ ৰচোন, বোলে তই বোলে এনেই পুলিচ কৰি থাকিবি। মই মানে কাকুহঁতৰ লগতো আলোচনা কৰিছোঁ, কাকু এতিয়াই যাওঁ পুলিচৰ ওচৰলৈ। মোৰ মানে মনত একদম কিবা কিবি মন পূজা গুচি কিবা বিষ হৈছেগৈ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা ডিকু ডেইলি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম সন্ধিয়া সময়ত। যাবলৈ ওলাইছোঁ পূজা চাবলৈ। একদম পুৰণা কাপোৰ পিন্ধি লৈছোঁ দেই, নতুন কাপোৰত দহিয়ে বটি নহ'ল। আৰু কালি যিখিনি আনিছোঁ আজি পিন্ধিবলৈ ভাল লগা নাই, কাইলৈ পিন্ধিম মানে সেইখিনি। কাৰণ আজি প্ৰথম চাদৰ মেখেলা পিন্ধিছোঁ, হয়নে নহয়? এতিয়া ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ এফালে যাম বুলি, তাৰমানে ডিকুক দেখাবলৈ যাওঁ। ডিকুৱে মানে একদম উৎপাত লগাই আছে, ফুটবল এটা লাগে আৰু মোৰো কেইটামান লাগতিয়াল বস্তু লাগে পাকঘৰত, সেইকাৰণে এতিয়া ওলাইছোঁ আৰু। গতিকে চাই থাকিব আপোনালোক, কি লওঁ কি নলওঁ গোটেইখিনি আপোনালোকক দেখাম। গতিকে ব'লক এতিয়া আপোনালোক মোৰ লগত পূজা চাবলৈ আহক। এতিয়া নাম চাওঁ। বেলেগত ক'ত যাওঁ কি কৰোঁ আপোনালোকে গম পাব। কাইলৈ পৰা একদম ধামাকা। কাইলৈ গুৱাহাটীত চাবলৈ যাম পূজা, হয়নে নহয়? কাইলৈ গুৱাহাটীলৈ গৈ আছোঁ পূজা চাবলৈ, আৰু আগবেলা চাম নগাঁৱত, তাৰপিছত পিছবেলা গুৱাহাটীলৈ যাম। গতিকে আপোনালোকে চাই থাকিব। আজিহে একো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, বিশেষকৈ একো দেখাব নোৱাৰিলোঁ। আৰু এতিয়া মোৰ চিনাকি এখন মানে মমৰ কি বুলি ক'ম, এখন দোকান আছে। গতিকে ইয়ালৈকে এতিয়া আহিছোঁ আৰু আগতে ইয়াতে খাই থাকোঁ বাৰু। মাজতহে এতিয়া ৰহাত খোৱা হ'লোঁ, কিন্তু আগতে ইয়াতে খাওঁ। আজি এতিয়া পূজা বুলি আহিছোঁ যেতিয়া তেখেতৰ লগতে খাওঁ। তেখেতৰ অনাৰজন হ'লে দেই, দোকানৰ অনাৰ। চাওক এয়া একে হৈছোঁনে বাৰু, পেটলি চাওক। গতিকে বহুত ভাল লাগিছে। এতিয়া ধুনীয়াকৈ ইয়াতে খাওঁ, খাই পেলাই ঘৰত লগ পাম। মোৰ আজি ডাঙৰ ঘটনা এটা হ'ল। ৰাতিপুৱা ভিডিঅ' আপলোড দিয়াৰ পিছত ডাঙৰ ঘটনা এটা হ'ল। একদম কি হ'ল মানে বুকু কপি আছে, আপোনালোকক সুন্দৰকৈ ক'মগৈ। গতিকে চাই থাকিব কিনো হ'ল মোৰ। লগ পাই আছোঁ খোৱাৰ পাছত। কলিজা কেনেকুৱা লাগিছে? এয়া এতিয়া ডিকুক লেগ পিচ খুৱাইছোঁ। খোৱাচোন অকণ ভালকৈ খোৱা। আৰু এতিয়া এয়া মোলৈকো লৈছোঁ, ধোৱা ওলাই আছে। আৰু এতিয়া আহি পেলাই ঘৰ পালোহি, পাই ভাবিছোঁ কাপোৰযোৰ চেঞ্জ কৰি লওঁ। গুচি আহিলোঁ দেই, মই আপোনালোকক কৈছোঁ আৰু গুচি আহিলোঁ। কথাটো আপোনালোকক ধুনীয়াকৈ কাপোৰ সলাই পেলাই ক'ম। মনটো বহুত মানে বেয়াও লাগিছিলে, বহুত ভয়ো লাগিছিলে।
অৱশেষত কথা এষাৰ আছে যে মানে সত্যত থাকিলে সদায় জয় বুলি কথা এষাৰ আছে, গতিকে সেইটোৱে হ'ল। আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ, প্ৰথমতে মই চেঞ্জ কৰি লওঁ। আৰু এতিয়া আহি পেলাই ঘৰ পালোহি। আৰু আপোনালোকক কওঁ, পূজা চাবলৈ যোৱা মানে কি আৰু, ডিকুৰ কাৰণে গৈছিলোঁ, এটা বল লাগে বুলি কৈছিলে। কিন্তু আজি একদম ভাল নালাগিলে, মানে পূজা চাবলৈ গ'লোঁ যদিও মানে মানুহো নাইকিয়া পূজাস্থলীত, তাৰপিছতে বস্তু বাহনিও ইমান ওলোৱা নাইকিয়া, মনটোও ইমান ভাল নহয়। আৰু বৰ্তমান বাৰু এতিয়া এই মুহূৰ্তত মনটো ভাল হৈছে, আৰু গোটেই দিনটো সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। মই এতিয়া আপোনালোকক আচল কথাটো কওঁ। আপোনালোকে চাগে মোৰ থাম্বনেইলখন দেখি গমেই পাইছে, মই পূজালৈ গ'লোঁ আৰু গৈ পেলাই মানে একেবাৰে ভাল নালাগিলে, কিবা মানুহো নাইকিয়া, এইবাৰ পূজাত একেবাৰে মানুহ নাই। আৰু সেই নাম অকণমান চালোঁ, চাই ঘৰ পালোহি। আৰু আপোনালোকে চাগে মোৰ থাম্বনেইলখন চাই গমেই পাইছে আজি মই ভিডিঅ'টো কিহৰ ওপৰত দিম, কিহৰ ওপৰত বনাইছোঁ, দিম বুলি নহয়, কিহৰ ওপৰত বনাইছোঁ। এতিয়া কওঁ মেইন কথাটো। মই ভিডিঅ'সমূহ মানে ৰাতিপুৱা যেন মই আপলোড কৰোঁ, আপোনালোকে সকলোৱে জানে। তাৰমানে কেতিয়াবা 10টাও বাজি যায়গৈ বাৰু, কাৰণ নেটৱৰ্কৰ বহুত প্ৰব্লেম, আমাৰ ভিতৰত নেটৱৰ্ক নাপায়। মই যদি 6:30 বা 7টামান বজাত দিওঁ, তেতিয়াহে 9টা 9:30 বজালৈ যায়, তেনেকুৱা ধৰণৰ। সেইকাৰণে কি কৰোঁ, কেতিয়াবা ভিতৰতোতো নহয়, মানে মই বাহিৰতে মানে কি কৰোঁ, কেতিয়াবা আমাৰ পোষ্টকেইটা থাকে, আমাৰ ঘৰৰ গেটৰ মুখৰ পোষ্টকেইটাৰ ওপৰত এনেকৈ মোবাইলটো থৈ আহোঁ, বা বাহিৰতে তেনেকৈ গাড়ীৰ ওপৰতো তেনেকৈ থওঁ, মনত থাকে গাড়ীৰ ওপৰতে থৈ পেলাই বহি থাকোঁ বহুত সময়। আৰু ধৰক কাম বনত ব্যস্ত হৈ যাওঁ, আৰু তাৰপিছত বোলো ভিডিঅ'টো মানে 2 ঘণ্টা 3 ঘণ্টা লাগে তেনেকৈ আপলোড দিবলৈ হ'লে, বহুত বেয়া মানে নেটৰ প্ৰব্লেম। তাৰপিছত আজি ঠিক আগৰ দৰে আজিও মই তেনেকৈ মোবাইলটো চাৰ্জত কৰিলোঁ, মানে আপলোড দিলোঁ ভিডিঅ'টো। আপলোড দি কি কৰোঁ, আমাৰ আগফালে মানে মোৰ এতিয়া আমাৰ ঘৰৰ ভিতৰত মানে গেটৰ মুখত এখন গাড়ী আৰু ভিতৰত এখন গাড়ী, যিহেতুকে আমাৰ জেগাখিনি একদম বহুত কম, আপোনালোকে দেখিছে চোতালত 2খন গাড়ী আছে, তাৰ বাদে মানে বাইকবিলাকো থাকে, বাইকো আছে, স্কুটিও আছে। সেই গাড়ীখিনি থকাৰ কাৰণে কি হ'ল, এতিয়া মানে আমাৰ সন্মুখত মানে গেটৰ মুখতে এখন মোৰ নিজৰ গাড়ীখন গেটৰ মুখতে আছিলে, গেটৰ, আৰু লেতেৰাও হৈ আছে এইকেইদিন বহুত ঘূৰি পকি ফুৰা। তাৰপিছতে মই কি কৰিলোঁ, গাড়ীৰ মানে ডাছবৰ্ডৰ ওপৰত যে, তাতে মানে মই ফোনটো থৈ দিলোঁ। ৰাতিপুৱা আপলোড দিলোঁ বোলো, ভিডিঅ'টো আপলোড দি ইয়াতে থওঁ, আকৌ অলপ পিছত নিমেই, তেনেকৈ মানে ভাবিলোঁ ইয়াতে থৈ দিওঁ আৰু। তেতিয়ালৈকে মানে ঠিকে আছে। ডাছবৰ্ড বুলি নহয়, গাড়ীৰ ওপৰত, আৰু গাড়ীৰ ওপৰত গ্লাছৰ তলত যিটো অংশ থাকে যে, ৱাইপাৰ মৰাৰ তলত যেন, সেই খাচটো বুলি কৈছোঁ আৰু, সেই তাতে মানে মোবাইলটো থৈ দিছিলোঁ মই। তাৰপিছতে গাড়ীখন ধোৱাবলৈ পঠিয়ালোঁ, খুৰাকক গাড়ীখন ধোৱাবলৈ লৈ গ'ল। গাড়ী ধুই পেলাই ধৰক নগাঁও, গাড়ী নি পেলাই মানে নগাঁও পাইছেগৈ, আৰু তেনেকুৱাতে মানে মোৰ মনলৈ চেতন আহিছে, মই ফোনটো তাতে থৈছিলোঁ নহয়, বিশ্বাস কৰক, এনেকুৱা এটা মানে জাপ মাৰি পেলাই মই আগফালে দৌৰিছোঁ নহয়। আৰু খুৰাকলৈ ফোন মাৰিছোঁ, ফোনটো ছুইচ অফ। আৰু মোৰ সেই যোনটোত মই ভিডিঅ' বনাওঁ, সেই ভিডিঅ' বনোৱা ফোনটো মই কেতিয়াও মানে ফোন যোৱা কৰিয়ে নথওঁ, সেইটোত কোনেও ফোন কৰিব নোৱাৰে, আৰু নকৰেও কোনেও ফোন সেইটো ফোনত, আৰু সেইটো মই ফোন নোযোৱাই কৰি থওঁ। উপায় নাই, মই কি কৰিম, কাকুহঁতো তেতিয়া শুই আছে, মই কি কৰিম। দৌৰি গ'লোঁ, গৈ পদূলিমুখলৈকে ধৰক আমাৰ মেইন চাৰিআলিটোলৈকে, তেনেকৈ তাত চালোঁগৈ। সেইখিনিলৈকে ধৰক ফোনটো বিচাৰিলোঁ, ক'তনো পাম আৰু ন, সেইখিনিলৈকে বিচাৰি গ'লোঁ, নাপালোঁ। তাৰপিছত খুৰাকলৈ মাৰিলোঁ, ছুইচ অফ পালোঁ, এতিয়া কি হ'ব, ক'ত কি কৰিম। লাষ্টত কি কৰিলোঁ, উপায় নাপাই পেলাই মানে মই স্কুটিখনকে লৈ পেলাই আমাৰ জামুগুৰি বুলি কয়, তালৈকে ৰাস্তাত কেনেবাকৈ মনত পৰাৰ লগে লগে গৈছোঁ, কিন্তু তাৰ আগতে চাগে ফোন পৰিলে। তাৰপিছতে বিচাৰি পেলাই তালৈকে গ'লোঁ, তাৰপিছত নাপালোঁ। মনটো ইমানেই একদম হাবাথুৰি খাই আছোঁ, কি হ'ব, গাড়ীখন বা ক'ত ধোৱাবলৈ নিলে। বহুত আছে আমাৰ ইয়াত চাৰ্ভিচিং, আমাৰ ওচৰে পাজৰে যিকেইটা আছে, জামুগুৰিলৈকে বোলো তাত নাইকিয়া, জামুগুৰিলৈকে গ'লোগৈ, তাত নাই কৰা ধৰক, গাড়ী ধোৱা নাই। তাৰপিছত উপায় নাপায় মই ধৰক ঘৰলৈ উভতনিৰ পথত উভতিছোঁ, আৰু জামুগুৰিৰ পৰা। মনটো বহুতেই বেয়া, আৰু আপোনালোক জানেই আৰু মোৰ 2টা ফোনেই বাৰু। তাৰপিছত মনটো বহুত বেয়া, তেতিয়া বহুতেই বেয়া, মানে ইমানেই মনটো বেয়া, কান্দিছোঁ, হে ভগৱান, ইমান দামৰ, আমাৰ কাৰণে দামী দিয়কচোন, ইমান দামৰ ফোনটো হেৰালে কি হ'ব, প্ৰভু কৃষ্ণ, মোক তুমি পোৱাই দিয়া। তেনেকুৱাতে উভতি আহোঁতে তেতিয়া খুৰাকে মোলৈ ফোনটো মাৰিছে, মই শুনচোন, গাড়ীখনৰ ওপৰতে ফোনটো আছিলে, তই পালি নে? মই উশাহটো মানে ছুটি হৈ গৈছেগৈ, তেতিয়া তাক তেনেকৈ চিঞৰি পেলাই কৈছোঁ। তাৰপিছত সি মোক কৈছে, ক'ত বোলে মোবাইল আছিলে বোলে, গাড়ীৰ ওপৰত মোবাইলে নাই। তেতিয়া মই কৈছোঁ, গাড়ীৰ ওপৰতে মোবাইলটো আছিলে, তই ক'ত আছ, তই চাচোন, গাড়ী যোনফালে নিছ সেইফালে ক'ৰবাত পৰিলে নেকি, মানে মোৰ মুখৰ পৰা কি ওলাইছে আৰু। তাৰপিছত সি মোক একো কোৱা নাইকিয়া, কৈছে নাই, মই নাই পোৱা বুলি কৈছে। মই ঠিক আছে, মই বিচাৰিমগৈ য'ত আছে ত'ত বিচাৰিমগৈ তই বোলে ইমান চিঞৰিছেনে? মই একদম কেনেকুৱা বোলো, মোৰ মনটো বেয়া লাগিছে, তাৰ ওপৰতে আছে, মোৰ মনত আছে, গাড়ীখনৰ ওপৰতে মই ফোনটো থৈ পেলাই মানে মই ভিতৰত কাম কৰি আছিলোঁ। আৰু মানে মোৰ যেতিয়া মনত পৰিছে, তই তেতিয়া বোলো গুচি আহিলি, তই চাচোন ক'ত গাড়ীখন ধোৱাবলৈ দিছ, যোনটো ৰাস্তা দি গৈছিলি, তই উভতি পেলাই আকৌ আহি পেলাই চাচোন, এনেকৈ কৈছোঁ। কৈছে হ'ব ৰ, মই গৈ আছোঁ, মোক তেনেকৈ ক'লে, হ'ব ৰ, মই গৈ আছোঁ বুলি কোৱাৰ লগে লগে মানে মোৰ মনটো মনা নাই, চট ফটাই আছোঁ। তাৰপিছত ধৰক
2 ঘণ্টা 2.5 ঘণ্টামানৰ পিছত সি আহিছে, আহি পেলাই মোক কৈছে ক'ত থৈছিলি মোবাইলটো। মই কৈছোঁ মই একদম গাড়ীখনৰ ওপৰতে থৈছিলোঁ, মই একদম পূৰা মনত আছে। কৈছে তোৰ সঁচাকৈ মনত আছেনে? বোলো মোৰ সঁচাকৈ মনত আছে, গাড়ীৰ ওপৰতে মই থৈছোঁ। আৰু আপোনালোকে জানেই মোৰ গাড়ীখনৰ ওপৰত যে এবাৰ বেগটো থৈছিলোঁ, কি হৈছিলে বাৰু, পৰিছিল যে আপোনালোকক কৈছিলোঁ কেনেকৈ কিমান কষ্ট কৰি পেলাই আকৌ বেগটো মই পালোঁগৈ। সেইদিনাখনো ইমান কান্দিছোঁ, কিমান দূৰ 20-30 কিলোমিটাৰ অহাৰ পিছত তথাপিতো মই আকৌ সেই বাগানৰ মাজত মই বেগটো ঘূৰাই পালোঁগৈ। কিন্তু আজি ফোনটো কি হ'ল, তাকো আইফোনটো মোৰ iPhone 12-13। তাৰপিছতে মই কি কৰিলোঁ, তাক কৈছোঁ বোলো বচোন বোলো এতিয়া ক'ত মানে কি কৰিমগৈ, পুলিচৰ ওচৰলৈকে যাওঁ বুলি কৈছোঁ আৰু। কাৰণ সেই ফোনটোলৈ ফোন কৰিলেতো নেপায়, কেতিয়াও সেইটো ফোনত ফোন নালাগে। তাৰপিছত আৰু সি আৰু মোক বহুত সময়ৰ পিছত কৈছে বোলে পুলিচৰ ওচৰলৈ যোৱাৰ আগতে বোলে আমি বোলে বিচাৰোঁগৈ ৰচোন বোলে, তই বোলে এনেই পুলিচ কৰি থাকিবি। মই মানে কাকুহঁতৰ লগতো আলোচনা কৰিছোঁ, কাকু এতিয়াই যাওঁ পুলিচৰ ওচৰলৈ। মোৰ মানে মনত একদম কিবা কিবি মন পূজা গুচি কিবা বিষ হৈছেগৈ। তাৰপাছতে এতিয়া আপোনালোকক ক'বলৈ লৈছোঁ, মই মানে একদম লাষ্টত আৰু কাকু, মাইনা, খুৰাক মই বোলো ব'ল এতিয়াই ব'ল, মই একদম থানালৈ যাওঁ বুলি কৈছোঁ। তেতিয়া কাকু মাইনাহঁতেও যে কথাটো গম পাইছে, একেবাৰে মই নাজানো মানে কথাটো মানে কি, ফোনটো যে পাই পেলাই খুৰাকে যে ফোনটো পাই পেলাই থৈছে, কাকু মাইনাহঁতে জানে। সেইকাৰণে মানে কাকু মাইনাহঁতক কৈছোঁ যদিও ৰচোন মায়ে পাবি নহয় ঘৰতে ওলাব, ৰচোন চাচোন এনেকৈ কৈ আছে। কথাটো হ'ল খুৰাকে যেতিয়া গাড়ীখন ঘৰৰ পৰা উলিয়াই নিলে তেতিয়ালৈকে মোবাইলটোত চকু পৰা নাই। মোবাইলটো মই কৈছোঁ নহয় ৱাইপাৰ মৰা যে খাজকণ থাকে, সেই তাতে থৈছোঁ মই মোবাইলটো। তাৰপিছত যেতিয়া মানে ৱাইপাৰডাল মাৰোঁতে মোবাইলটোতো এনেকৈ আছে, তেতিয়া দেখি পেলাই তেতিয়াই খুৰাকে লগে লগে সোমোৱাই থৈ দিছে মোবাইলটো। আৰু কাকুহঁতক মাইনাহঁতক ফোন কৰি পেলাই কৈছে মাৰে এনেকুৱা কৈছে, আজি মাৰৰ ফোনটো হেৰালে বুলিয়ে মই ক'ম বিচাৰি ফুৰক ৰচোন। কিন্তু মানে বিশ্বাস কৰক, মই যে ফোনটো পালোঁ, কৃষ্ণ মোক একে বহুত সময়ৰ পিছতহে ফোনটো দিছে আৰু দেই। কমেও 4 ঘণ্টা পাছত ফোনটো মোৰ হাতলৈ আহিছে। আৰু তেতিয়া মানে চকু পানী একেবাৰে সৰহকৈ ওলাইছে মোৰ। বহুত দুখ লাগিছে, একদম সঁচাকৈ হেৰাই গ'ল বুলি ভাবিছিলোঁ ফোনটো। কাৰণ মোৰ বেগটো যেনেকৈ হেৰালে, মই ফোনটোও তেনেকৈ গাড়ীৰ ওপৰত থৈ পেলাই আজি মোৰ সেইটো ঘটনা হ'ল। কিন্তু মই ভাবিছিলোঁ ফোনটো সঁচাকৈ হেৰালে বুলি। কিন্তু কাকু, মাইনা আৰু খুৰাকে যে এইটো কথাটো কৰি থৈছে, মানে মোৰে ভুল, তেনেকৈ কেতিয়াও থ'ব নালাগে ইমান দামী বস্তু এটা। কিন্তু মানে খুৰাকে লগে লগে কাকুহঁতলৈ ফোন কৰি পেলাই কৈছে মাৰক আজি ভয় খুৱাম, মাৰে বিচাৰি ফুৰক ফোনটো, এনেকুৱা। সেয়া পিছত বিশ্বাস কৰক ফোনটো পালোঁ, পাই মোৰ মনটো এতিয়াহে ভাল লাগিছে একদম। এতিয়া ভিডিঅ'টো কৰিছোঁ আপোনালোকক চাওক, এতিয়া ভিডিঅ'টো কৰিছোঁ, আপোনালোকে মোৰ চকুকেইটা চাগে ধৰিব পাৰিছে। মই ৰাতিপুৱা কি কৰিলোঁ আৰু একো মানে একদম ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰিম এতিয়া, 4 ঘণ্টা ভিডিঅ' মোবাইলটো যেতিয়া হাতত নাই। আৰু মই আপোনালোকক দেখাইছোঁ চাওক, এইটো ফোনতে মই উপায় নাপায়, এইটো ফোনতে মই ভিডিঅ' আৰু মুখে এনেকৈ কৰি পেলাই এইটোতে বনাইছোঁ আৰু মানে আপোনালোকক কথাখিনি ক'ম বুলি আৰু এইটো ফোনতে বনাইছোঁ আৰু বোলো মোৰ ফোনটো হেৰালে বুলি এইটো ফোনতে বনাইছিলোঁ মই ভিডিঅ'। তাৰপিছতহে আকৌ এই ফোনটো যেতিয়া পালোঁ তেতিয়াহে মনটো মানে আজি মোৰ কেনেকুৱা আৰু একদম বিষাদ ভৰা হৈ গৈছিলে। বহুত কান্দিলোঁ বহুত, কিন্তু ঘূৰাই পালোঁ যে সেইটোৱে বহুত ভাল লাগিছে মনটো। আৰু সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ। আৰু পূজা চাবলৈ একেবাৰে মন নগ'লে মোৰ আজি, পূজা চোৱা একো নহ'ল। ডিকুৰ কাৰণে মই তেনেকৈ গৈছিলোঁ আৰু বল এটা কিনিম বুলি, কিন্তু বহুত একে জুই চাই দাম, সেইকাৰণে ভাবিছোঁ কাইলৈকে কিনিম। আৰু আপোনালোকেও পূজা চাইছেনে নাই জনাব। কিন্তু আৰু এটা কথা কওঁ দেই, আপোনালোকে বহুতে ভাল দিয়ে, বহুতে বেয়া দিয়ে। আৰু বেয়া দিয়াসকলক কৈছোঁ, কালি যোনটো ভিডিঅ' মই দিলোঁ, আমাৰ কাকু মাইনাহঁতে মোৰ লগত কথা পাতে নে নাপাতে, মোক মৰম কৰে নে নকৰে, তোমালোকে ভিডিঅ'সমূহ চাবাচোন, তেতিয়া গম পাবা নহয়। গতিকে মই কালি সুন্দৰকৈ ভিডিঅ'টো আগবঢ়ালোঁ। আৰু কাকুৱে কথা কৈছেনে নাই বাৰু, এতিয়া কিবা অবজেকশ্যন আছে নেকি তোমালোকৰ? যোনসকলে দিছিলে মানে আৰু কমেণ্ট, কাকুৱে এনেকুৱাহে কৰে, কাকুৱে ভালহে নাপায়, কাকুৱে কথাহে নাপায়, কালি কথা কোৱা দেখিলেনে নাই ভিডিঅ'ত? গতিকে সেইখিনিকে ক'লোঁ। আৰু সদায় আমি পৰিয়ালটো এক হৈ থাকিম, বহুত মৰমত ৰাখিছোঁ, বহুত মৰম। জীৱনটো জীয়াই থকা, জীৱন জিন্দাবাদ। গতিকে জীয়াই থকা দিনকেইটা হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিম। আৰু যিমানখিনি পাৰোঁ পৰিয়ালটো মানে লোহাৰৰ শিকলিৰ দৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিম, বিশেষকৈ মই। আৰু সেইখিনি ক্ষেত্ৰত কাকু মাইনাহঁতো বহুত সাৱধানে থাকে, যাতে ঘৰখন বেলেগে ভাঙিব নোৱাৰে। আৰু বেলেগৰ কথা শুনি লাভ নাই, ঘৰৰ মানুহকেইটা সদায় আপোনালোকে মকামিলা হৈ থাকিব আৰু গঠনমূলক চিন্তা কৰিব, তেতিয়া ঘৰখন অতি সোনকালে মানে কোনেও আপোনালোকক ভাঙিব নোৱাৰে। সদায় আপোনালোকে কিবা এটা প্ৰব্লেমত পৰিছে, ঘৰৰ মানুহকেইজনৰ লগত আলোচনা কৰিব, এনেকুৱা হৈছে, ক'ত হৈছে বাৰু, ঘটনাটো কি হ'ল বাৰু, ক'ৰ পৰা এনেকৈ হ'ল। গঠনমূলক চিন্তা যেতিয়া ঘৰৰ গোটেইকেইজন লগ খাই পেলাই কৰিব, তেতিয়া কোনেও আপোনালোকক, কোনো বাহিৰা শক্তি নাই আপোনালোকৰ ঘৰখন থান বান কৰিবলৈ। গতিকে কথা এষাৰ আছে নহয়, লোকৰ কথা শুনি পেলাই ঘৰত কেতিয়াও কাজিয়া কৰিব নালাগে। লোকে যিটো কৈছে সেইটো প্ৰথমতে আপুনি চাব, পৰীক্ষা কৰি চাব হয়নে নহয়। সি যে কথাটো কৈছিল ৰচোন, মনে মনে আপোনালোকে ঘৰৰ মানুহখিনিৰ লগত ধুনীয়াকৈ আপোনালোকে চাবচোন, পৰীক্ষাটো কৰি চাব।
এইটো মানে ভাঙিবলৈ কৰিছেনে নে ভালৰ কাৰণে কৰিছেনে বেয়াৰ কাৰণে কৰিছে। যদি বেলেগৰ কথা শুনি পেলাই যদি আপুনি ঘৰখনত কাজিয়া সৃষ্টি কৰে, তেতিয়া যোনজনে কৈছিলে সেইজনে খুব আনন্দ পাব। গতিকে সেইজনক লাই নিদিব, কোৱাজনে কৈ থাকক, আপোনাৰ কাম আপুনি কৰক, সদায় একদম মকামিলা হৈ থাকিব পৰিয়ালটোৰ সৈতে। তাকে ক'লোঁ, কৈ পেলাই এতিয়া আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। গতিকে আজি একো নকওঁ, মনটো বেয়া লাগি আছিলে কাৰণে কমেণ্টো নপঢ়িলোঁ, একো নকৰিলোঁ। গতিকে কমেণ্ট কৰা সকলক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু যোনসকলৰ জন্মদিন তেখেত সকলোকো জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনাই আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। গতিকে কাইলৈ নতুনকৈ ভালকৈ ভিডিঅ' এটা বনাই আপোনালোকক লগ পাম। আজি বেয়া চেয়া নাপাব দেই, সকলো ভালে থাকক তাকে আশা কৰি আজিলৈ বাই বাই, শুভৰাত্ৰি।